Hello everyone, welcome to Ujjal's blog. আজি মই কিছুমান কথা ক'বলৈ গৈ আছো। এই কথাবোৰ শুনি আপোনালোকে যদি মই কোৱাৰ দৰে কৰিব পাৰে, মোৰ কোৱাৰ দৰে ধৰিব পাৰে বা মই কোৱাৰ দৰে মানিব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনত কেৱল সুখ আৰু সুখ বিৰাজমান কৰিব। সঁচা কথা কৈছোঁ। সো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি প্ৰত্যেকে নিজৰ ভগৱানক মানো, ভগৱানক বিশ্বাস কৰোঁ, সেৱা কৰোঁ। ঠিক তেনেদৰে আমি প্ৰত্যেকে নিজৰ মাক দেউতাক সেৱা কৰিব লাগে, মানিব লাগে। মা দেউতা হৈছে সচল ভগৱান, আৰু আমি যাক ভগৱান হিচাপে মানো তেওঁ হৈছে অচল ভগৱান। সচল ভগৱান বা মা দেউতাই আমাৰ কাৰণে যি কৰিব পাৰে, মৃত্যুকো সাৱটি ল'ব পাৰে মা দেউতাই আমাৰ কাৰণে, কিন্তু অচল ভগৱানে কেতিয়াও নোৱাৰে। মই এটা কথা ক'ব বিচাৰোঁ, ভগৱানতকৈ আমাৰ মাক দেউতাক বেছি প্ৰাধান্য দিব লাগে। মাক দেউতাক ভগৱান হিচাপে সেৱা কৰিব লাগে। মই যিদিনাৰ পৰা মাক দেউতাক সেৱা কৰিবলৈ, ভগৱান হিচাপে সেৱা কৰিবলৈ ধৰিছোঁ, মোৰ জীৱনখনৰ যিমানবোৰ দুখ আছে শোক নোহোৱা হৈ গৈছে। মই যিদিনাৰ পৰা মাক দেউতাক বেছি প্ৰাধান্য, ভগৱানতকৈ বেছি প্ৰাধান্য দিয়া আৰম্ভ দিছোঁ, সেইদিনাৰ পৰা মোৰ জীৱনৰ সকলোবিলাক দুখ নোহোৱা হৈছে। এতিয়া মোৰ জীৱনত কেৱল সুখ আৰু সুখ, মোৰ চাৰিওপিনে কেৱল সুখ আৰু সুখ। এইটো কথা সঁচা। আপোনালোকে প্ৰত্যেকে নিজৰ মাক দেউতাক ভগৱান হিচাপে সেৱা কৰি যোৱা। মই মোৰ শপত খাই কৈছোঁ, আপোনালোকৰ জীৱনত কেৱল সুখ আৰু সুখ বিৰাজমান কৰিব। বিশেষ একো কৰিব নালাগে। 3-4টা নিয়ম কৈছোঁ, সেই মতে চলা, দেখিবা আপোনাৰ জীৱনত কেৱল সুখ আৰু সুখ বিৰাজমান কৰিব। প্ৰথমতে টোপনিৰ পৰা উঠি মাক দেউতাৰ ভৰি দুখন চুই সেৱা কৰা, আৰু টোপনি যোৱাৰ পিছত আৰু সন্ধিয়া যেতিয়া টোপনি যোৱা, তেতিয়া মাক দেউতাৰ ভৰি দুখন চুই সেৱা কৰি টোপনি যোৱা। আমি কিবা ভাল কাম কৰিবলৈ যাওঁ বা কেইদিনমানৰ কাৰণে ফুৰিবলৈ যাওঁ, বা কোনোবাই আছে কাম কৰিবলৈ বিদেশলৈ যায়, তেওঁলোকে ঘৰৰ পৰা ওলোৱাৰ আগত মা দেউতাৰ ভৰি দুখন চুই সেৱা কৰি যাব লাগে। দেখিব প্ৰতিটো কামতে সফল হ'ব আৰু কেতিয়াও বিপদ নহয়। আৰু আজিকালি বেছিভাগে নিজৰ মাক দেউতাকৰ কথা নধৰে, নামানে। কিন্তু এইটো নহয়, নিজৰ মাক দেউতাৰ কথা ধৰিব লাগে, মানিব লাগে। কিয়নো মাক দেউতাই আমাৰ কেতিয়াও বেয়াটো নিবিচাৰে, কেতিয়াও অমংগল নিবিচাৰে। আমি সুখত থাকিলে মা দেউতা সুখত থাকে, আমি দুখত থাকিলে মা দেউতা দুখত থাকে। মা দেউতাই যদি নবুজে, কিবা ভাল কাম কৰিবলৈ আছে, কিবা ভাল কথা কৰে, কিন্তু মাক দেউতাক ভালকৈ বুজোৱা, অৱশ্যই বুজিব। আৰু এটা, আমি প্ৰত্যেকে নিজৰ মা দেউতাক কথা মানিব লাগে বা মা দেউতাৰ কথা মতে চলিব লাগে। মই এইখিনি কথা ক'ব বিচাৰিছোঁ, আমি প্ৰত্যেকে নিজৰ মা দেউতাক ভগৱান হিচাপে সেৱা কৰিব লাগে, মানিব লাগে। দেখিবা আপোনালোকৰ জীৱনত কেৱল সুখ আৰু সুখ বিৰাজমান কৰিব। সঁচা কথা কৈছোঁ। আজিৰ ভিডিঅ'খিনি এইখিনিয়ে। কেনেকুৱা লাগিল ভালকৈ জনাব, কিবা ভুল থাকিলে ক্ষমা কৰিব। মই অতি সোনকালে নেক্সট ভিডিঅ' লৈ আহি আছোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।